নমস্কাৰ, মই প্ৰিয়ংকাই আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল ফান নাৰ্ডলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি কথা পাতি আছোঁ তৃতীয়টো ঢৌ অৰ্থাৎ থাৰ্ড ৱেভ অফ কোভিড-19 আৰু লগতে শিশুসকলৰ ওপৰত, গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে শিশুৰ ক্ষেত্ৰত অসুবিধাজনক পৰিস্থিতি হ'লে তেওঁলোকৰ লক্ষণসমূহ কি হ'ব আৰু আমি ক'ত যাম, কেনেকৈ কাক সুধিম, কি কৰিব লাগিব পিতৃ মাতৃয়ে বা অভিভাৱকসকলে, আৰু লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে আমি কি কৰিব লাগিব। গতিকে আমি পলম নকৰি ভিডিঅ'টো চাওঁ আহক। গতিকে প্ৰথমতে আমি আলোচনা কৰিম লক্ষণসমূহৰ ওপৰত। প্ৰথম লক্ষণটো কি থাকিব আমি সকলোৱে জানোৱেই, জ্বৰ, পানী লগা, কাহ বা উশাহ নোপোৱা, আৰু লগতে ডিঙিৰ বিষ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, আৰু চবতকৈ ইম্পৰ্টেণ্টটো হৈছে ঘনাই ঘনাই উশাহ লোৱা। এতিয়া কথা হ'ল আমি কেনেকৈ গম পাম শিশুটিয়ে যে সঘনাই উশাহ লৈছে। যদি শিশুটি জন্মৰ পৰা 2 মাহ বয়স হৈছে অৰ্থাৎ দুমহীয়া কেঁচুৱা, তেতিয়াহ'লে শিশুটি যদি 60তকৈ ওপৰত উশাহ লয় 1 মিনিটত, তেতিয়া আমি ক'ম শিশুটিয়ে সঘনাই উশাহ লৈছে। আৰু ঠিক তেনেদৰে আপোনাৰ যদি বয়স 2 মাহৰ পৰা 12 মাহ হয় আৰু শিশুটিয়ে 50তকৈ ওপৰত সঘনাই উশাহ লৈছে প্ৰতি মিনিটত, তেতিয়াহ'লে আমি ক'ম শিশুটিয়ে আকৌ সঘনাই উশাহ লৈছে। আৰু ঠিক তেনেদৰে বয়সটো যদি 1 বছৰৰ পৰা 5 বছৰৰ ভিতৰত হয়, তেতিয়াহ'লে নম্বৰটো থাকিব আমাৰ 40 বাৰতকৈ বেছি। আৰু যদি বয়সটো 5 বছৰতকৈ ওপৰত হয়, তেতিয়াহ'লে শিশুটিয়ে কি কৰিব, 30তকৈ ওপৰত উশাহ ল'ব, উশাহ নিশাহটো ল'ব প্ৰতি মিনিটত। তেতিয়া আমি ক'ম যে শিশুটিয়ে সঁচাকৈ সঘনাই উশাহ লৈছে। তেনেকৈ আমি নিজে চাব পাৰোঁ আপোনাৰ শিশুটিয়ে উশাহটো কেনেকৈ ঘনকৈ লৈছে নে লাহে লাহে নৰ্মেল অৱস্থাত লৈছে। এতিয়া জানো আহক এই কোভিড-19 ভাইৰাছবিধ বিয়পে কেনেকৈ। সাধাৰণতে কি হয়, আমি যেতিয়া কাহোঁ বা হাঁচিয়াও আমাৰ হাতখন অট'মেটিক ওচৰলৈ আহি যায়, হয়নে? তেতিয়া কি হয়, আমাৰ হাতত সেই বীজাণুটো লাগি থাকে, আৰু সেই হাতখনেৰে আমি যদি কিবা কিতাপ চুওঁ বা কিবা বস্তু ধৰোঁ আৰু সেই বস্তুটো বেলেগ এজনে লয়, তেতিয়াহ'লে সংক্ৰমণটো সেই বস্তুটোৰ মাধ্যমেৰে হ'ব পাৰে। আৰু তাতকৈ এটা ইম্পৰ্টেণ্ট কথা হ'ল কি, বিভিন্ন গৱেষণাৰ পৰা গম পোৱা গৈছে যে কোভিড-19 ভাইৰাছটো আমাৰ জলবায়ুত থাকে, অৰ্থাৎ এয়াৰত থাকে। আমি যেতিয়া কাহোঁ বা হাঁচিয়াও, ভাইৰাছটো আমি আমাৰ ছাৰাউণ্ডিঙত, আমাৰ চাৰিওফালে বায়ুত এৰি দিওঁ। তেতিয়া আপুনি যদি মাস্ক পিন্ধা নাই আৰু আপুনি সেই বায়ুমণ্ডলৰ পৰাটো উশাহটো লৈছে, তেতিয়া সেই বায়ুমণ্ডলৰ পৰা ভাইৰাছবিধ আপোনাৰ ভিতৰলৈ যাব পাৰে। গতিকে মাস্ক পিন্ধাটো নাপাহৰিব। এতিয়া জানো আহক যে শিশুসকলৰ ক'ভিড পৰীক্ষা কেতিয়া কৰিব। গতিকে মই পলম নকৰি আপোনালোকক মেইন পইণ্টকেইটা ক'ব খুজিছোঁ। প্ৰথম হ'ল, যদি পৰিয়ালৰ কোনো সদস্য কোভিড-19 আক্ৰান্ত হয়। দ্বিতীয়তে, যদি শিশুটিৰ কোভিড-19 লক্ষণ থাকে। তৃতীয়তে, যদি শিশুটিৰ জ্বৰ 3 দিনতকৈ অধিক দিন থাকে। আৰু কোভিড-19 পৰীক্ষা কৰিব পৰা আমাৰ একেবাৰে ওচৰত থকা স্বাস্থ্যকেন্দ্ৰলৈ আমি সময়মতে যাব পাৰোঁ। আৰু পিতৃ মাতৃয়ে যাতে শিশুটিক নিজে চিকিৎসা নকৰে, গতিকে তাৰ পৰা সদায় বিৰত ৰাখিব লাগে। এতিয়া কথা হ'ল, আপুনি জানিব লাগিব যে কাক কেনেকৈ যোগাযোগ কৰিব। ত' প্ৰথমতে আপোনাৰ একেবাৰে ওচৰত থকা আশা বাইদেউ, নতুবা যিকোনো নাৰ্ছ বাইদেউ, নতুবা কোনো স্বাস্থ্যকৰ্মীক আপুনি জনাব পাৰে। আৰু যদি আপোনাৰ ওচৰত তেনেকুৱা কোনো নাই বা কাৰো লগত আপোনাৰ কণ্টেক্ট নাই, তেতিয়াহ'লে আপুনি 104 নম্বৰত ফোন কৰিব পাৰে। আৰু লগতে যদি শিশুটিক আপুনি দেখিছে যে লক্ষণ কিছুমান আপুনি দেখিছে, তেতিয়াহ'লে পলম নকৰি আপোনালোকে অতি সোনকালে ক'ভিড পৰীক্ষাটো কৰাই ল'ব। এতিয়া আহিছোঁ কোভিড-19 প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত, যিটো আমি সকলোৱে জানো, তথাপি মই এবাৰ থুলমূলকৈ আপোনালোকক কৈ দিছোঁ যে মাস্ক ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব বজাই ৰখা, শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা, হাত ধোৱা, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় আহাৰ খোৱা। ইয়াৰ উপৰিও প্ৰতিৰোধৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা আছে, যিকেইটা শিশুৰ ক্ষেত্ৰত হয় যে শিশুক আমি নিয়মীয়াভাৱে টীকাকৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আমি ভাল পুষ্টিকৰ খাদ্য খুৱাব লাগে, আৰু সাধাৰণভাৱে এই বতৰত যিখিনি শিশুৰ ৰোগ হয় সেইখিনি আমি সময়মতে চিকিৎসা কৰিব লাগে। ইয়াৰ লগতে অভিভাৱকসকলৰ বাবে কিছু কথা আছে যে তেওঁলোকে পৰিয়ালৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে, আৰু কোভিড-19 লক্ষণ যদিহে নিজৰ গাত দেখা পায়, তেনেহ'লে তেওঁলোকে নিজক শিশুসকলৰ পৰা পৃথক কৰি ৰাখিব লাগে। আৰু বাহিৰৰ পৰা উভতি অহাৰ পিছত কোনো প্ৰাপ্তবয়স্কই শিশুৰ ওচৰলৈ অহাৰ আগতে তেওঁলোকৰ কাপোৰ কানি সলাই হাত মুখ ভালকৈ ধুই ল'ব লাগে। আৰু লগতে তেওঁলোকে নিজৰ প্ৰাপ্তবয়স্কৰ যি ক'ভিড টীকাকৰণ চলি আছে, সেই টীকাকৰণ সময়মতে ল'ব লাগে। এতিয়া আমি জানো আহক যে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি শিশুসকলৰ মাজত মাস্ক কিদৰে ব্যৱহাৰ কৰিব।
গতিকে প্ৰথমে আমি জানো পিতৃ মাতৃ বা যতন লওঁতাৰ তত্ত্বাৱধানত 6 পৰা 11 বছৰ শিশুৱে মাস্ক ব্যৱহাৰ কৰিব পাৰিব আৰু 12 বছৰৰ ওপৰৰ শিশুৱে প্ৰাপ্তবয়স্কসকলৰ দৰেই মাস্ক ব্যৱহাৰ কৰিব। মাস্কখন স্পৰ্শ কৰাৰ পাছত চাবোন, পানী বা চেনিটাইজাৰ ব্যৱহাৰ কৰি হাত দুখন পৰিষ্কাৰ কৰিব। এতিয়া জানো আহক যে শিশুৰ কোভিড-19 ৰোগৰ চিকিৎসা ব্যৱস্থাপনা কি। যদি পিতৃ মাতৃয়ে গৃহ পৃথকীকৰণ অৰ্থাৎ হোম কোৱাৰেণ্টাইন বিচাৰে শিশুৰ ক্ষেত্ৰত আৰু লিখিতভাৱে তাৰ দায়িত্ব লয়, তেতিয়াহ'লে পিতৃ মাতৃয়ে কি কৰিব লাগিব? তেওঁলোকৰ কৰণীয়সমূহ হ'ব: নম্বৰ 1, দৈনিক উশাহ নিশাহৰ হাৰ 2-3 বাৰত সম্পূৰ্ণ 1 মিনিটৰ বাবে হিচাপ কৰিব লাগিব। 2 নম্বৰতে উশাহ লওঁতে বুকুখন ভিতৰলৈ সোমাই গৈছে নেকি মন কৰিব। 3 নম্বৰত হাত ভৰি ওঠ আদি নীলা পৰিছে নেকি চাব। 4 নম্বৰত হাত ভৰি চুলে অতি চেঁচা হয় নেকি চাব। 5 নম্বৰত প্ৰস্ৰাৱ সঠিকভাৱে কৰিছেনে নাই চাব। 6 নম্বৰত পালছ অক্সিমিটাৰ যদি থাকে তেনেহ'লে 4 ঘণ্টাৰ মূৰে মূৰে শৰীৰৰ অক্সিজেনৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব। 7 নম্বৰত শৰীৰৰ তাপ 4 ঘণ্টাৰ ব্যৱধানত জুখিব লাগিব। 8 নম্বৰত 24 ঘণ্টাত পানী কিমান খাইছে তাক আমি পৰ্যবেক্ষণ কৰিব লাগিব। 9 নম্বৰ অৰ্থাৎ শেষৰ নম্বৰত শিশুটি কিমান সক্ৰিয় আমি সেইটো মন কৰিব লাগিব। সকলোতকৈ ইম্পৰ্টেণ্ট কথা হৈছে আক্ৰান্ত শিশুসকল যাতে ঘৰৰ ভিতৰতে থাকে তাক পিতৃ মাতৃয়ে সুনিশ্চিত কৰিব লাগিব। আপোনালোকৰ সহায়ৰ বাবে গৃহ পৃথকীকৰণৰ ক্ষেত্ৰত বা শিশুৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত ল'বলগীয়া দায়িত্বসমূহ আমি এখন চাৰ্টৰ জৰিয়তে আপোনালোকক দেখাইছোঁ, য'ত অভিভাৱক বা যত্ন লওঁতাসকলে এখন চাৰ্ট তৈয়াৰ কৰি ফলাফলবোৰ লিপিবদ্ধ কৰিলে সুবিধা হয়। এতিয়া আমি গম পালোঁ যে বেছিভাগ শিশুৰ কি হয়, মৃদু লক্ষণ থাকে। গতিকে তেওঁলোকক আমি গৃহ পৃথকীকৰণ কৰি আমি অভিভাৱকসকলে তেওঁলোকক কেয়াৰ কৰিব পাৰোঁ। কিন্তু এতিয়া শিশুৰ মাজত বিপদৰ চিহ্নসমূহ কি? গতিকে আমি এতিয়া জানো আহক যে শিশুৰ মাজত কোভিড-19 সংক্ৰমণৰ অতি বিপদজনক চিহ্নসমূহ কি। অতি বিপদজনক চিহ্নসমূহ হৈছে যদি জ্বৰ 3 দিনতকৈ অধিক থাকে আৰু শিশুটিৰ শ্বাস প্ৰশ্বাসৰ হাৰ যদি অধিক হয়, যিটো মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে জনাই আহিছোঁ, আৰু লগতে যদি শিশুটিয়ে 6 ঘণ্টাতকৈ অধিক সময় প্ৰস্ৰাৱ নকৰে। নৱজাতক শিশুৰ ক্ষেত্ৰত যদি 24 ঘণ্টাত 6 বাৰতকৈ কম পেচাব কৰে। শিশুটিৰ শৰীৰত অক্সিজেনৰ পৰিমাণ যদি 94%তকৈ কম থাকে আৰু আগৰ দৰে ভালকৈ যদি পি খাব নোৱাৰে বা খাব নোৱাৰা হয়। লগতে অলসতা, হাত ভৰি চেঁচা পৰা, হাত ভৰি তথা ওঠ নীলা পৰা, ছালত ৰঙা ফুটফুটীয়া দাগ হোৱা, চকুৰ ৰঙা পৰা, ওঠ, জিভা বা হাত ভৰি ৰঙা পৰি ফুলি উঠা, লগতে উশাহ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু পুনৰ এনেকুৱা ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিম আৰু তাৰ আগতে মোক লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।